নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলত। আজি আমি এটা কাহিনীৰ জৰিয়তে কিছু শিকিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'খন ষ্টাৰ্ট কৰাৰ আগতে আপুনি যদি মোৰ চেনেলত নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে বেল আইকনটো দবাই দিব, যাতে মোৰ নতুন আপডেট ভিডিঅ' আপুনি আগতীয়াকৈ পাই থাকিব। জন নামৰ এজন গছ কটা মানুহে এটা কোম্পানীত 5 বছৰ ধৰি কাম কৰি আছিলে, কিন্তু তেওঁ কেতিয়াও সফলতা পোৱা নাই। সেই কোম্পানীত বিল নামৰ আন এজন গছ কটা মানুহে আহিল আৰু তেওঁ এবছৰতে সফলতা পাই গ'ল। তেওঁৰ সফলতা দেখি জনে বিলৰ ওপৰত বিৰোধ কৰিলে আৰু মালিকক ক'লে। মালিকে তেতিয়া জনক ক'লে যে তুমি 5 বছৰ আগতে যিমান গছ কাটিছিলা এতিয়াও তুমি সিমানেই গছ কাটা। যদি তুমি গছ কটাৰ সংখ্যা বঢ়াই দিয়া তেতিয়া তোমাৰ দৰমহা বঢ়াই মই সুখী হ'ম। মালিকৰ সেই কথা শুনি জনে তাৰ পৰা গুচি গ'ল আৰু তেতিয়াৰ পৰা অধিক কষ্ট কৰি অধিক সময়লৈকে গছ কাটিবলৈ ধৰিলে, কিন্তু তেতিয়াও তেওঁ সফলতা পোৱা নাই। সেই দুখৰ কথা মালিকক গৈ জনে ক'লে। মালিকে জনক বিলৰ লগত লগ কৰিবলৈ ক'লে। জনে বিলক সুধিলে, তুমি কেনেকৈ বেছি গছ কাটিব পাৰা? তেতিয়া বিলে ক'লে যে মই এটা গছ কটাৰ পিছত 2 মিনিটৰ কাৰণে ৰখি যাওঁ আৰু মোৰ কোঠাৰ ধাৰ কৰোঁ। তুমি তোমাৰ কোঠাৰ কেতিয়া ধাৰ কৰিছিলা? অতীতৰ শিক্ষা আৰু গৌৰৱ বেছি দিন মহত্বপূৰ্ণ নাথাকে। গতিকে নিজৰ কোঠাৰ আমি নিজে সদায় ধাৰ কৰি থাকিব লাগে। এই কাহিনীৰ পৰা আমি শিকিব পাৰিলো যে অতীতৰ শিক্ষাৰ ওপৰত গৌৰৱ কৰি ৰখি থাকিব নালাগে। আমাক প্ৰথমতকৈ আৰু অধিক ভাল কৰাৰ চেষ্টা কৰিব লাগে আৰু মাজে মাজে পঢ়া শুনাৰ পৰা আঁতৰি আৰাম কৰিব লাগে আৰু নতুন নতুন প্লেনিং বনাই তাৰ ওপৰত কাম কৰিব লাগে। তেতিয়া আমাৰ কনফিডেন্স বাঢ়িব, নলেজ বাঢ়িব আৰু আমি যিকোনো জেগাত যিকোনো ফিল্ডত আমি কাম কৰাৰ বাবে ৰেডি হ'ব পাৰিম।